Hello friends, welcome to my channel. পৃথিৱীত পোৱা প্ৰাণীসমূহৰ ভিতৰত মানৱ শৰীৰ একেবাৰে পৃথক। আপুনি বাৰু আপোনাৰ শৰীৰটোৰ বিষয়ে জানেনে? আজি আমি মানৱ শৰীৰৰ কেইটামান আচৰিত কথাৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। মানৱ শৰীৰৰ সকলোতকৈ ডাঙৰ হাড়ডাল হৈছে ফিমাৰ আৰু ই ষ্টীলতকৈও বেছি মজবুত। এজন ব্যক্তিয়ে নিজৰ শৰীৰৰ ওজনৰ তুলনাত 30 গুণ বেছি ওজন সহ্য কৰিব পাৰে। পৃথিৱীত যিমান মানুহ আছে তাতকৈ বেছি বেক্টেৰিয়া এজন মানুহৰ মুখত পোৱা যায়। এজন মানুহে এটা খোজ দিবলৈ হলে 200ডাল মাংসপেশীৰ ব্যৱহাৰ হয়। এজন প্ৰাপ্তবয়স্ক মানুহৰ পেটত 67টি ভিন ভিন ধৰণৰ বেক্টেৰিয়াৰ প্ৰজাতি পোৱা যায়। এজন মানুহে যিখন হাতেৰে লিখে সেই হাতখনৰ নখ অন্য হাতখনৰ তুলনাত সোনকালে দীঘল হয়। মানৱ শৰীৰৰ সকলোতকৈ সৰু হাড়ডাল কাণত থাকে। এজন ব্যক্তিয়ে নিজৰ জীৱনত প্ৰায় 35 টন খাদ্য খায়। চকুত থকা কৰ্ণিয়া মানৱ শৰীৰৰ এনে এটা অংশ য'ত তেজ নাথাকে। সমীক্ষা মতে পোৱা গৈছে যে এজন মানুহৰ যদি 70 বছৰ বয়স হৈছে তেওঁ এই জীৱনকালত প্ৰায় 12,000 গেলনতকৈও বেছি পানী খাইছে। এজন ব্যক্তিৰ মুখখনে প্ৰায় প্ৰতিদিনে 1 লিটাৰকৈ লালতি উৎপাদন কৰে। গ্লুটিয়াছ মেক্সিমাছ হৈছে মানৱ শৰীৰৰ সকলোতকৈ ডাঙৰ মাংসপেশী। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ আৰু কমেন্ট কৰিব।